কনষ্টেঞ্চি MEC কনষ্টেঞ্চি যোৱাবাৰ কাৰ্বি আংলং অট'নমাছ কাউন্সিলৰ ইলেকশ্যন কাৰ্বি আংলং অট'নমাছ কাউন্সিলৰ নিৰ্বাচন সময় তেওঁ কংগ্ৰেছ দলৰ পৰা কেণ্ডিডেট আছিলে লগতে ডিষ্ট্ৰিক্ট কংগ্ৰেছৰ জেনেৰেল ছেক্ৰেটাৰী আছে যিসকলে আজি যোগদান কৰিব ধনচিৰি সমষ্টিৰ পৰা নীৰেণ মাইবংছা আপোনালোকে তেখেতে কংগ্ৰেছ দলৰ পৰা ত্যাগ কৰি ভাৰতীয় জনতা পাৰ্টি যোগদান কৰিলে তাতে আপোনালোকে আৰু ভাৰতীয় জনতা পাৰ্টি অকল তেওঁ যোগদান কৰা নাই কোনো ঠেলা হেঁচা নকৰাকৈ মণ্ডল কংগ্ৰেছ কমিটি যিমানখিনি আছে আপোনালোকে চাহটো গ্ৰহণ কৰিব লগতে প্ৰাইমেৰী কংগ্ৰেছ আৰু মহিলা কংগ্ৰেছ মণ্ডল সভানেত্ৰী পৰা আৰম্ভ কৰি গোটেইখিনি তেওঁ আজি প্ৰায় 300 মান যোগদান কৰিলে খালি কমিটি থকা মানুহবিলাকৰ কংগ্ৰেছে বাকী যিমানখিনি পাব্লিক 5,000-6,000 মান আছে বাকীবিলাকতো তেওঁ সমষ্টিতে যোগদান কৰা হ'ব সেইটো বেলেগ কাৰ্যসূচী আমি ৰাখিম আজি খালি নীৰেণ মাইবংছা তেখেতৰ নেতৃত্বত যিমানখিনি কমিটি গঠন কৰা হৈছে প্ৰাইমেৰী কংগ্ৰেছৰ কমিটি দায়িত্ব থকা সভাপতি সভানেত্ৰী আৰু লগতে ছেক্ৰেটাৰী আৰু এনেকৈ অফিচ বেয়াৰ আৰু কনষ্টেঞ্চি কমিটি কংগ্ৰেছৰ সেই মণ্ডল কংগ্ৰেছ কমিটি বুলি আছে এই গোটেইখিনি কমিটিলৈ ডিজলভ কৰি তেওঁ ভাৰতীয় জনতা পাৰ্টি যোগদান কৰিছে আৰু নৰেন্দ্ৰ মোদী তৃতীয়বাৰ কাৰণে প্ৰধানমন্ত্ৰী বনোৱাৰ স্বাৰ্থত কাৰ্বি আংলঙৰ ৰাইজে বহুতো যোগদান কৰি আহিছে আৰু আহিব প্ৰায় আৰু 40-50 হাজাৰ মান যোগদান কৰিব পঢ়িও আপোনালোকে দেখা পাব APSLC তেওঁলোকৰ বহুত মানুহে যোগদান কৰিব ডিফুৱে হ'ব ডিফু লম্বাজাং পঞ্চায়ত এনেধৰণৰ ৱেষ্ট কাৰ্বি আংলং ইষ্ট কাৰ্বি আংলং প্ৰত্যেক সমষ্টিও যোগদান কাৰ্যসূচী আছে এটা সমষ্টিত প্ৰায় 2,000-3,000 যোগদান কৰা হ'ব আপোনালোকে দেখা পাব চাওকচোন কংগ্ৰেছৰ দিনত আপোনালোকে জানে যে জৱাহৰলাল নেহৰুৰ ছোৱালী আছে ইন্দিৰা গান্ধীৰ ছোৱালী আছে ল'ৰা আছে ৰাজীৱ গান্ধীৰ পৰা আছে সোনিয়া গান্ধী হ'ব বিচাৰিছে সোনিয়া গান্ধী হৈছে সোনিয়া গান্ধী নেতৃত্ব দিছে তাৰপিছত ৰাহুল গান্ধী প্ৰিয়ংকা গান্ধী তেওঁলোকৰ পৰিয়ালকেন্দ্ৰিক হয়নে নহয় আপোনালোকে দেখা পাইছে কিন্তু নৰেন্দ্ৰ মোদী কোনো পৰিয়ালকেন্দ্ৰিকৰ ৰাজনীতিটো খেলা নাই আপোনালোকে জানে এইটো ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কোনো পৰিয়ালকেন্দ্ৰিকৰ ৰাজনীতি খেলা নাই কাৰ্বি আংলঙত তুলিৰাম ৰহাই কোনোবা পৰিয়ালকেন্দ্ৰিক কোনোবা পৰিয়ালৰ মানুহক তেওঁলোকে কোনোবা ভাই ককাই এনেকুৱা ধৰণৰ কোনোবা দিছে নেকি কোনো এতিয়া আমাৰতো পৰিয়ালকেন্দ্ৰিক ৰাজনীতি নহয় আৰু আপোনালোকে জানে যে কংগ্ৰেছৰ শাসনৰ আমোলতে ইয়াত বহুতো উগ্ৰপন্থী জন্ম হৈছে কিন্তু ভাৰতীয় জনতা পাৰ্টি চৰকাৰ অহাৰ পিছত নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নেতৃত্বত আৰু অমিত শ্বাহ ডাঙৰীয়া তেখেতসকলৰ চেষ্টাৰ ফলত ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ চেষ্টাৰ ফলত ইয়াৰ কাৰ্বি আংলং আৰু ডিমা হাছাও আৰু লগতে BTR অঞ্চলত তাত স্থায়ী শান্তি আনিছে গোটেইখিনি উগ্ৰপন্থীৰ লগত আলাপ আলোচনা কৰি